নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি CTET পৰীক্ষাত অহা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ইয়াৰ ভিতৰতে আমাৰ যি পেৰেগ্ৰাফ আহে তাত আমাৰ বিভক্তি, সমাস, কাৰক ইয়াৰো প্ৰশ্ন আহে। গতিকে আজি এই বিষয়ে আলোচনা কৰিম। বিভক্তি কাক বোলে আৰু ই কেই প্ৰকাৰৰ হয় আৰু কি কি সেয়া আমি উদাহৰণৰ সৈতে জানিম। নাম বা শব্দ বা আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ হৈ নতুনকৈ এটা পদ গঠন হয় তাকে বিভক্তি বুলি কোৱা হয়। বিভক্তিবোৰ দুই প্ৰকাৰৰ হয়, সেইবোৰক হ'ল শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। শব্দ বিভক্তি কোনবোৰ হয়? নাম বা সৰ্বনামৰ পাছত যিবোৰ চিন যোগ হৈ নতুন পদ এটা গঠন হয় তাকেই শব্দ বিভক্তি বোলে। শব্দ বিভক্তিবোৰক কাৰকবাচক বিভক্তি বুলিও কোৱা হয়। শব্দ বিভক্তিবোৰ 7 প্ৰকাৰৰ হয়। প্ৰথমা বিভক্তি, দ্বিতীয়া বিভক্তি, তৃতীয়া বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তি। এই শব্দ বিভক্তিসমূহৰ প্ৰত্যেককে সূচোৱা নিৰ্দিষ্ট চিন আছে। এই চিনসমূহ কি হয় জানি লওঁ আহা, আৰু এই চিনসমূহৰ বিষয়ে আমাৰ পৰীক্ষাত আহে। প্ৰথমা বিভক্তিটোত আমাৰ কি হ'ব? চিনটো আমি কেনেকৈ চিনি পাম? যদি শেষত ই, এ থাকে। আৰু দ্বিতীয়া বিভক্তিটোৰ ক্ষেত্ৰত কি হ'ব? শেষৰ ফালে আমাক যদি ক দিয়া থাকে তেতিয়াহ'লে আমাৰ ইয়াত দ্বিতীয়া বিভক্তি হ'ব। তৃতীয়া বিভক্তিটোৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম যে কি লাষ্টত ৰে, দি, দ্বাৰা দি থাকিব। চতুৰ্থী বিভক্তিৰ ক্ষেত্ৰত শেষৰ ফাললৈ ক, লৈ এয়া থাকিব। পঞ্চমী বিভক্তিৰ ক্ষেত্ৰত পৰা, ষষ্ঠী বিভক্তিৰ ক্ষেত্ৰত ৰ, সপ্তমী বিভক্তিৰ ক্ষেত্ৰত ত। এই চিনখিনি আমি মনত ৰাখিব লাগিব। প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থ, পঞ্চমী, ষষ্ঠী, সপ্তমী কোনখিনি চিন হয়। ইয়াৰ পিছত আহিছোঁ ক্ৰিয়া বিভক্তিলৈ। ধাতুৰ পাছত যিবোৰ চিন যোগ হৈ নতুন পদ এটা গঠন হয় তাকে আমি ক্ৰিয়া বিভক্তি বুলি কওঁ। যেনে ধাতুৰ পাছত যিবোৰ চিন যোগ হৈ নতুন পদ গঠন হ'ব তাক আমি ক্ৰিয়া বিভক্তি বুলি ক'ম। যেনে খা যোগ উ, উপচন্দ বিন্দু আছে, খাওঁ। প যোগ ইম, পঢ়িম। ক যোগ ইলু, কৰিলোঁ। এই শব্দকেইটাত উ, ইম আৰু ইলু এইবোৰ হৈছে আমাৰ ক্ৰিয়া বিভক্তি। কাল আৰু পুৰুষৰ ভিন্নতা অনুযায়ী কেইবাটাও আমাৰ ক্ৰিয়া বিভক্তি আছে। ইয়াৰ পাছত আহিছোঁ আমি কাৰকলৈ। কাৰকনো কাক বোলে, কেই প্ৰকাৰৰ হয় আমি জানো আহক। বাক্যত ক্ৰিয়াৰ সৈতে যি পদৰ সম্বন্ধ ঘটে তাক আমি কাৰক বুলি কওঁ। কাৰক 6 প্ৰকাৰৰ হয়। যেনে কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। প্ৰথমটো কাৰকৰ বিষয়ে জানো আহক। কৰ্তা কাৰক। বাক্যত যি ক্ৰিয়া সম্পাদন কৰা হয় সিয়ে কৰ্তা। কৰ্তা কাৰকত প্ৰথমা বিভক্তি যোগ হয়। যেনে তাই স্কুললৈ যায়। বাক্যটোত কামটোত তাই পদটোৱে সম্পাদন কৰিছে, সেয়েহে তাই ইয়াত কৰ্তা। কৰ্ম কাৰক কোনটো হয়? কৰ্তাই যাৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্য সম্পাদন কৰে সিয়ে কৰ্ম। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। যেনে মই ভাত খালোঁ। বাক্যটোত ভাতৰ ওপৰত নিৰ্ভৰ কৰি খোৱা কাৰ্য সম্পাদিত হৈছে, সেয়েহে ই কৰ্ম। ইয়াত দ্বিতীয়া বিভক্তিৰ চিন কক আমি উজ্জ্ব হৈ আছে। ইয়াৰ পাছত আহিছোঁ কৰণ কাৰকলৈ। কৰ্তাই যাৰ সহায়ত ক্ৰিয়া সম্পাদন কৰে তাকেই কৰণ কাৰক বোলে। কৰণ কাৰকত দ্বিতীয়া বিভক্তিৰ চিন যোগ হয়। যেনে ৰীমাই কলমেৰে লিখিছে। বাক্যটোত কৰ্তাই ক্ৰিয়া সম্পাদন কৰিছে কলমেৰে, গতিকে ই কৰণ কাৰক। ইয়াৰ পাছৰটো আহিছোঁ সম্প্ৰদান কাৰকলৈ। স্বত্ব ত্যাগ কৰি কোনো বস্তুক যাক দান কৰা হয় তাকে সম্প্ৰদান কাৰক বোলে। যেনে ঈশ্বৰলৈ শৰাই আগবঢ়ালোঁ। ইয়াত সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি যোগ হৈ আছে ঈশ্বৰলৈ। ইয়াত অপাদান কাৰকটো কি হয়? য'ৰ পৰা পৃথক হয়, উৎপন্ন হোৱা, আৰম্ভ হোৱা, নিৰস্ত হোৱা, ভয় খোৱা, ৰক্ষা পোৱা,
অন্তৰ্ধান হোৱা, ব্যাপ্ত, স্থলন হোৱা আদি বুজায় তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত মূল শব্দৰ পাছত ষষ্ঠী বিভক্তি যোগ হৈ তাৰ পাছত পৰা অনুসৰ্গ যোগ হয়, যেনে কালি গুৱাহাটীৰ পৰা আহিলোঁ। ইয়াৰ পাছত আহিছোঁ অধিকৰণ কাৰকলৈ। যি ক্ৰিয়াৰ আধাৰ বা যিহত ক্ৰিয়াই কাৰ্য সম্পাদিত কৰে সিয়ে অধিকৰণ কাৰক। অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়, যেনে বানপানীত বুৰি বহু জন্তু মৰিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।